প্ৰিয় দৰ্শক, বৰ্তমান চৰকাৰে এটা নতুন নিয়ম আনিছে, সেইটো হ'ল আপুনি যিকোনো চৰকাৰী আঁচনিৰ পৰা ধন লাভ কৰিবলৈ হ'লে বা সুবিধা লাভ কৰিবলৈ হ'লে আপোনাৰ বেংক একাউণ্টটো ABPS প্ৰুফ হ'ব লাগিব। অৰ্থাৎ এতিয়াৰ পৰা চৰকাৰে যিকোনো চৰকাৰী আঁচনিসমূহৰ সুবিধাসমূহ ABPSৰ দ্বাৰা প্ৰদান কৰিব। এতিয়া কথাটো হ'ল কি, ABPS মানেনো কি আৰু আপোনাৰ একাউণ্টটো কেনেকৈ ABPS কৰোৱাব, সেই বিষয়ে একেবাৰে সহজ সৰল ভাষাত বুজাব বিচাৰিছোঁ মই। আপুনি অকণমান ধ্যান দিলেই ভালদৰে বুজি পাব। ABPS ইয়াৰ ফুল মিনিংটো হ'ল আধাৰ বেছড পে'মেণ্ট ছিষ্টেম। তাৰ মানে কথাটো হ'ল এতিয়াৰ পৰা চৰকাৰে যিকোনো চৰকাৰী আঁচনিৰ ধন বা সুবিধাসমূহ আধাৰ কাৰ্ডৰ দ্বাৰা দিয়াৰ ছিষ্টেম কৰিছে। সেই ছিষ্টেমটোকে ইংলিছত শ্বৰ্টকৈ কোৱা হয় ABPS, অৰ্থাৎ A মানে আধাৰ, B মানে বেছড, P মানে পে'মেণ্ট, S মানে ছিষ্টেম। গতিকে আপুনি যদি কিবা চৰকাৰী আঁচনিৰ পৰা ধন লাভ কৰি আছে বা আপুনি যদি জব কাৰ্ডৰ কাম কৰে, তেনেহ'লে আপোনাৰ একাউণ্টটো ABPS কৰোৱাবই লাগিব। নহ'লে এতিয়াৰ পৰা আপুনি আৰু পইচা নাপাব বা আপোনাৰ একাউণ্টত পইচা নোসোমাব। এতিয়া কথাটো হ'ল আপোনাৰ একাউণ্টটো ABPS ক'ত কৰোৱাব আৰু কেনেকৈ কৰোৱাব, সেইটো কথালৈ আপুনি একো চিন্তা কৰিবলগীয়া কাৰণ নাই, যিহেতু এই কামটো আপোনাক কৰোৱাই দিব পঞ্চায়তৰ ফালৰ পৰা চৰকাৰী কৰ্মচাৰীসকলে বা অফিচাৰসকলে। কিন্তু আপুনি তেখেতসকলক সুবিধা কৰি দিব লাগিব আপোনাৰ ফালৰ পৰা আপোনাৰ একাউণ্টটো ABPS কৰিব পৰাকৈ। এতিয়া কথাটো হ'ল তেখেতসকলক আপোনাৰ ফালৰ পৰা কেনেধৰণৰ সুবিধা কৰি দিব লাগিব আপোনাৰ একাউণ্টটো ABPS কৰিব পৰাকৈ, সেইটো ক'বলৈ গৈ আছোঁ। প্ৰিয় দৰ্শক, তাৰ আগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক, হয়তো ভৱিষ্যতে আপোনাক কেতিয়াবা কামত আহিব পাৰে, যিহেতু চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিলেহে ভিডিঅ'সমূহ পাই থাকিব। প্ৰিয় দৰ্শক, প্ৰথমতে আপোনাক এখন নিজৰ এক্টিভ আধাৰ কাৰ্ড থাকিব লাগিব। মানে আধাৰ কাৰ্ডখন আপোনাৰ সম্পূৰ্ণ শুদ্ধ আৰু প্ৰমাণিত হ'ব লাগিব। লগতে সেই আধাৰ কাৰ্ডৰ লগত আপোনাৰ এটা মোবাইল নম্বৰ লিংক থাকিব লাগিব আৰু মোবাইল নম্বৰটো ফোন অহা যোৱা আৰু SMS বা মেছেজ অহা যোৱা কৰিব পৰাকৈ এক্টিভ হৈ থাকিব লাগিব। তাৰপাছত সেই আধাৰ কাৰ্ডখন আপোনাৰ যিমানকেইটা লেনদেন কৰি থকা বা ট্ৰেনজেকশ্যন চলি থকা বেংক একাউণ্ট আছে, সেই আটাইকেইটা বেংক একাউণ্টৰ লগত লিংক কৰি ৰাখিব লাগিব। লিংক কৰিবলৈ এপ্লিকেশ্যন টাইপৰ এখন ফৰ্ম আছে, সেই ফৰ্মখন আপুনি প্ৰথমতে ফিল আপ কৰিব লাগিব। তাৰপাছত আপোনাৰ আধাৰ কাৰ্ডখন জেৰক্স লৈ সেই ফৰ্মখনৰ লগত গাঁঠি দি আপুনি বেংকত জমা কৰিব লাগিব। সেই ফৰ্মখন লাগিলে আপুনি মোৰ ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত লিংক দিয়া থাকিব, সেই লিংকৰ পৰা আপুনি PDF আকাৰত ডাউনলোড কৰি ল'ব পাৰিব, নাইবা আপোনাৰ ওচৰৰ CSC চেণ্টাৰ বা কমন ছাৰ্ভিচ চেণ্টাৰ বা আপোনাৰ কম্পিউটাৰ দোকানবিলাকত আপুনি সেই ফৰ্মখন বিচাৰিলে পাই যাব পাৰে। প্ৰিয় দৰ্শক, এটা কথা ক'বলৈ মন যায়, সেইটো হ'ল বেছিভাগ মানুহক দেখা গৈছে যে মানুহৰ সুবিধা হোৱাৰ কাৰণে এই কমন ছাৰ্ভিচ চেণ্টাৰবিলাকত বা ওচৰৰ যিবিলাক ছাৰ্ভিচ চেণ্টাৰ আছে, সেই ছাৰ্ভিচ চেণ্টাৰবিলাকতে এই কামটো কৰিবলৈ বিচৰা দেখা গৈছে। যিহেতু আধাৰ কাৰ্ড আৰু বেংকৰ লিংকটো অতি সোনকালে প্ৰয়োজন হৈছে, গতিকে আপুনি যিমান পাৰে নিজেই বেংকলৈ গৈ এই কামটো কৰিবলৈ চেষ্টা কৰক। কাৰণ আপুনি যদি ডকুমেণ্টছসমূহ সেই CSC চেণ্টাৰবিলাকত জমা কৰি ৰাখে, হয়তো তেখেতসকলে আপোনাৰ পৰা আৰু 10-15 দিন বা এমাহলৈকে সময় ল'ব পাৰে। আৰু যদি এনেকৈ এমাহৰলৈকে আপোনাৰ যদি সময় নষ্ট হৈ যায়, তেনেহ'লে হয়তো আপুনি কিছুমান চৰকাৰী আঁচনিৰ পৰা ধন বা সুবিধা লাভ কৰিবলৈ বঞ্চিত হ'ব পাৰে। যিহেতু যিকোনো চৰকাৰী আঁচনিৰ ধনসমূহ হিতাধিকাৰীলৈ প্ৰেৰণ কৰিবলৈ চৰকাৰে মাত্ৰ 1 বা 2টা দিন ধাৰ্য কৰি ৰাখে, আৰু সেই দিনটো যদি আপোনাৰ পাৰ হৈ যায়, তেনেহ'লে আপুনি সেই কিস্তিটো পোৱাৰ পৰা বঞ্চিত হ'ব পাৰে। তাতোতকৈ ডাঙৰ কথা হ'ল কি, চৰকাৰী কৰ্মচাৰীসকলে ABPS কৰা কামটো 7 দিনীয়া বা 15 দিনৰ মূৰে মূৰে এবাৰকৈ কৰিবলৈ সময় ল'ব পাৰে। যেতিয়া তেখেতসকলে ABPS কৰিবলৈ বহিব, তেতিয়া আপোনাৰ আধাৰ কাৰ্ডখন তেখেতসকলে অনলাইনত চেক কৰিব যে আপোনাৰ আধাৰ কাৰ্ডখন কোনোবা বেংকৰ লগত লিংক আছে নেকি। যদি লিংক আছে তেখেতসকলে ABPS কৰি দিব, আৰু যদি লিংক নাই তেনেহ'লে আপোনাক পুনৰ আকৌ 7 দিন বা 15 দিনৰ পাছলৈ ঠেলি দিব। আৰু এনেকৈ যদি আপুনি পাছলৈ গৈ থাকে, তেনেহ'লে আপুনি হয়তো বহুত কিবাকিবি সুবিধাৰ পৰা বঞ্চিত হ'ব পাৰে। গতিকে প্ৰিয় দৰ্শক, আপুনি যিমান পাৰে নিজেই আপুনি বেংকলৈ গৈ এইখিনি কাম কৰি আহক। এতিয়া আহক এই ফৰ্মখন কেনেকৈ ফিল আপ কৰিব লাগে সেই বিষয়ে অলপ আলোচনা কৰোঁ। প্ৰিয় দৰ্শক, আপোনালৈ এটা অনুৰোধ আছে, আপোনাৰ যদি এই ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে এটি লাইক কৰি দিয়ক। প্ৰিয় দৰ্শক, দেখিবলৈ পাইছে এই ফৰ্মখন এখন আচলতে এপ্লিকেশ্যন হয়, আপুনি বেংকৰ মেনেজাৰক দিবৰ বাবে ABPS কৰি দিবৰ কাৰণে। প্ৰথমতে দেখিবলৈ পাইছে দ্য ব্ৰাঞ্চ মেনেজাৰ, অলপ জুমটো আউট কৰি দিছোঁ, চাওক এনেকৈ দেখিবলৈ পাব ফৰ্মখন। প্ৰথমতে ব্ৰাঞ্চ মেনেজাৰ লিখা আছে, তাৰ তলতে আছে বেংক বুলি। এই বেংক বুলি লিখা ঠাইত আপোনাৰ বেংকৰ নামটো লিখিব, যোনটো বেংকত আপোনাৰ একাউণ্ট নম্বৰ আছে, তাত বেংকৰ নামটো ইয়াত শ্বৰ্টকৈ আপুনি লিখি দিব পাৰিব। যদি ষ্টেট বেংক অফ ইণ্ডিয়া বুলি আপোনাৰ ষ্টেট বেংকত যদি একাউণ্টটো আছে, তাত আপুনি SBI লিখিলেই হ'ব, মানে আপুনি শ্বৰ্টকৈ লিখিলেই হ'ব, বৰফলা আখৰেত আপুনি শ্বৰ্টকৈ লিখি দিব। তাৰপিছত ইয়াত ব্ৰাঞ্চ বুলি লিখা আছে, ইয়াত ব্ৰাঞ্চটো ইয়াত ব্ৰাঞ্চৰ নামটো লিখি দিব, ইয়াত ডেটটো লিখি দিব, যোনটো ডেটত আপুনি বেংকত জমা দিবলৈ গৈছে ইয়াৰ হেৰিখন, এই ফৰ্মখন, সেই ডেটটো ইয়াত আপুনি লিখি দিব।
তাৰপিছত এখন এপ্লিকেশ্যন আপুনি দৰখাস্ত কৰাৰ দৰে আছে গতিকে ইয়াত প্ৰথমতে ইয়াত আপোনাৰ বেংকৰ একাউণ্ট নম্বৰটো ইয়াত উল্লেখ কৰিব ইয়াত তাৰপিছত পুনৰ ইয়াত আপোনাৰ বেংকৰ একাউণ্ট নম্বৰটো উল্লেখ কৰিব লাগিব ইয়াত লিখি দিব লাগিব ইয়াত তাৰপিছত আপোনাৰ ব্ৰাঞ্চৰ নামটো ইয়াত পুনৰ লিখিব লাগিব ইয়াত যদি ব্ৰাঞ্চৰ নাম লিখিব লাগে ইয়াত থকা ব্ৰাঞ্চটোৱে আপুনি ইয়াত ব্ৰাঞ্চটো আপুনি লিখি দিব লাগিব পুনৰ ব্ৰাঞ্চৰ নামটো তাৰপিছত অলপ তলতে আছে আপুনি চাব পাৰিব ইয়াত শৰ্টকৈ এইবিলাক ভালকৈ মই পঢ়ি নাথাকো বুজাই নাথাকো আপুনি নিজে বুজি পাবই নিশ্চয় ইয়াত আপোনাৰ আধাৰ নাম্বাৰটো লিখিব লাগিব ইয়াত আধাৰ কাৰ্ডৰ নম্বৰটো ইয়াত লিখিব তাৰপিছত ইয়াত এটা কথা গুৰুত্বপূৰ্ণ আছে ইয়াত চাওক ইয়াত লিখিছে নেম অফ দা আধাৰ হোল্ডাৰ এজ ইন আধাৰ কাৰ্ড ইয়াত আপোনাৰ নামটো উল্লেখ কৰিব লাগিব যি ধৰণে আপোনাৰ আধাৰ কাৰ্ডৰ নামটো আছে সেই নামটো ইয়াত আপুনি লিখিব লাগিব ভালদৰে ইয়াত আপোনাৰ বেলেগ ডকুমেণ্টছত যি বুলি আছে সেইটো আসলতে গুৰুত্বপূৰ্ণ নহয় কিন্তু ইয়াত লিখিব লাগিব আধাৰ কাৰ্ডৰ যি বুলি আপোনাৰ নামটো আছে সেই নামটো ইয়াত লিখিব লাগিব তাৰপিছত ইয়াত আপুনি সাইন বা আপোনাৰ আঙুঠা লগাই দিব ইয়াত তাৰ তলতে আছে আপোনাৰ নামটো ইয়াত লিখি দিব আকৌ পুনৰ তাৰপিছত ইয়াত মোবাইল নাম্বাৰটো লিখিব এই মোবাইল নাম্বাৰটো আপোনাৰ আধাৰ কাৰ্ডত যদি আছে মোবাইল নম্বৰটো যদি চলি আছে আপোনাৰ ফোন SMS অহা যোৱা কৰি আছে সেই আধাৰ কাৰ্ডত দিয়া মোবাইল নম্বৰটো ইয়াত দি দিব তেতিয়া ভাল হ'ব যদিও আপোনাৰ বেংক একাউণ্ট নম্বৰত বেংকত যদি বেলেগ মোবাইল এটা নম্বৰ দিয়া আছে সেই নাম্বাৰটো আপোনাৰ চেঞ্জ হৈ যাব যদি ইয়াত আধাৰ কাৰ্ডত দিয়া মোবাইল নম্বৰটো যদি দি থাকে বা কিন্তু আধাৰ কাৰ্ডত যদি ইয়াত থকা মোবাইল নম্বৰটো যদি আধাৰ কাৰ্ডত দিব বিচাৰে তেনেহলে আধাৰ কাৰ্ডত পুনৰ নম্বৰটো মোবাইল নম্বৰটো চেঞ্জ কৰিব লাগিব গতিকে আধাৰ কাৰ্ডৰ লগত থকা মোবাইল নম্বৰটো বেছি গুৰুত্বপূৰ্ণ হৈ আছে এই বেংকত সহজতে বদলাব পাৰি কিন্তু আধাৰ কাৰ্ডত বদলাবলৈ অলপ অসুবিধা হয় গতিকে আপুনি এই মোবাইল নম্বৰটো দিওঁতে আধাৰ কাৰ্ডত দিয়া মোবাইল নম্বৰটো দিলে ভাল হ'ব যদি আপোনাৰ চলি আছে মোবাইল নম্বৰটো যদি হেৰাই যোৱা নাই বা ডেট হৈ নাই যোৱা তেনেহলে সেইটো আপুনি ইয়াত দিলে ভাল হ'ব ইয়াত যদিও আপুনি বেংকত আপোনাৰ আধাৰ মোবাইল নম্বৰ দিয়া আছে সেই মোবাইল নম্বৰটো বদলি হৈ আধাৰ কাৰ্ডত দিয়া মোবাইল নম্বৰটো পুনৰ বেংকে লৈ ল'ব তেতিয়া সেই নম্বৰতে আপোনাৰ লগত ফোন বা SMS বা মেছেজবোৰ অনাজনা কৰিব পাৰিব ইয়াত ইমেইল নম্বৰটো লিখা আছে ইমেইল নাম্বাৰটো আপুনি দিলেও হয় নিদিলেও হয় এইটো ডাঙৰ কথা নহয় তাৰপৰা তলত এইখিনি লিখা আছে এইখিনি আপুনি চিন্তা কৰিব মানে এইখিনি মানে বেংকৰ ফালৰ পৰা কৈ দিব এইখিনি তাৰপৰা কিন্তু ইয়াত আপুনি এখন আপোনাৰ আধাৰ কাৰ্ডখনত জেৰক্স লৈ পিছফালে গাঁঠি দিব প্ৰথমতে এই ফৰ্মখন দিব তাৰপাছত পুনৰ পিছফালে আধাৰ কাৰ্ডখনৰ জেৰক্সটো ভালদৰে পিং মাৰি বেংকত জমা দি দিব আৰু এটা কথা ক'বলৈ আপোনাক পাহৰিছিলোঁ সেইটো হ'ল আপুনি যেতিয়া আধাৰ কাৰ্ডখনৰ জেৰক্স ইয়াত গাঁঠি দিব সেই আধাৰ কাৰ্ডখনৰ জেৰক্সৰ ওপৰত আপোনাৰ নিজৰ চহীটো মাৰি দিব যদি আপুনি চহী মাৰিব নাজানে আঙুঠা মাৰিব তেনেহলে আঙুঠাটোৰ ওচৰতে আপোনাৰ নিজৰ চহীটো বা আপোনাৰ নামটো লিখাই কাৰোবাৰ হাতে লিখুৱাই দিব তাৰপিছত আপুনি বেংকত জমা দিব তো প্ৰিয় দৰ্শক ইমানেই আছিল ভিডিঅ'টো যদি ভাল লাগিলে এটা লাইক কৰি দিয়ক আৰু যদি কিবা বুজিবলৈ থাকিলে বাকি থাকিলে বা বুজি নাপালে তেনেহলে কমেন্ট কৰি মোক সুধিব পাৰে আৰু যদি ভিডিঅ'টো আপোনাৰ কাৰোবাৰ প্ৰয়োজনীয় বুলি ভাবে তেনেহলে তেখেতলৈ আপুনি শ্বেয়াৰ কৰিবলৈ নাপাহৰিব ধন্যবাদ